NRC অফিচৰ পৰা মোৰ মায়েৰ নামত এটা লেটাৰ আহিছে, কিন্তু যি নামত আহিছে কিন্তু টাইটেল ভুল আছে। ৰামচিয়াৰী হ'ব লাগে, ৰামচিয়াৰী হৈ আছে, আৰু গাঁৱৰ নাম ৰঙাফালি হ'ব লাগে, ৰংফালি হৈ আছে, প্ৰায় ভুল। মই ক'ব বিচাৰোঁ অসমৰ বিষয়া বা কৰ্মচাৰী যাৰ দায়িত্বত আছিলে, দায়িত্ব থকা যিটো কৰিছিলে, যোনে লিখিছিলে, তেখেতৰ কথা কৈছে। তেখেতসকলে কি নাজানে? পইচা লৈ চাকৰি লোৱা যেন লাগিছে মোৰ এটা সন্দেহ। যদি তেখেতে জানিল হয় তেতিয়াহ'লে টাইটেল কিয় ভুল হ'ল, গাঁৱৰ নাম কিয় ভুল হ'ল। যিজন অফিচাৰ বা কৰ্মচাৰীয়ে যিখন লেটাৰ মোৰ মায়েৰ নামত পঠাই দিছে, সেইখন লেটাৰত লিখা আছে যে আমাৰ যি ঠিকনা NRCৰ, এই ঠিকনাত আমি যাব লাগিব ওদালগুৰি DC অফিচলৈ। তেখেতে এজন মাথাত একো নহা মানুহ নেকি, যে আমাৰ মাৰ জন্ম হ'ল বাক্সা ডিষ্ট্ৰিক্ট, বিয়া হৈছে নলবাৰী ডিষ্ট্ৰিক্টত, কিন্তু তেখেতে আমাৰ মায়ক NRCৰ কাৰণে মাতি পঠাইছে ওদালগুৰি DC অফিচত। ইমান দূৰত কিয় মাতি পঠালে? মানুহৰ সুবিধা অসুবিধা আছে, বুজিব লাগে, অকণমান বুজাটো অত্যন্ত প্ৰয়োজনীয়। এজন যদি অফিচাৰ হৈছে, এজন যদি কৰ্মচাৰী হৈছে, এজন যদি দায়িত্বত আছে আপুনি যদি NRCত, কিন্তু এই নলবাৰীৰ পৰা ওদালগুৰি যাওঁত কিমান পইচা খৰচ হ'ব? আমি যদি ওদালগুৰিলৈ যাওঁ কিমান পইচা খৰচ আছে? নলবাৰীৰ ভিতৰত বা বাক্সাৰ ভিতৰত দিব নোৱাৰিলে নেকি? জাগা বিচাৰি নাপালে নেকি আপুনি? আপোনাক মই ক'ব বিচাৰোঁ যেন আগলৈ যিবিলাকৰ অহা নাই তেখেতসকলক যদি আপুনি এনেকুৱা মাতি পঠায় তেতিয়াহ'লে সুবিধা দিয়ক। সুবিধাজনক জেগাত নলবাৰী ডিষ্ট্ৰিক্টৰ যদি মানুহ হয় নলবাৰী ডিষ্ট্ৰিক্টৰ ভিতৰত দিয়ক, বা বাক্সাৰ যদি হয় বাক্সাৰ ভিতৰত দি দিয়ক। এনেকুৱা ভুল কাম কৰিব নালাগে। আৰু মই ক'ব বিচাৰোঁ টাইটেলবিলাক NRCত কিয় ইমান ভুল আহিছে? টাইটেল হওক, নাম হওক, জাগাৰ নাম হওক, বহুত ভুল আহিছে। ভুল কৰিব নালাগে, কিন্তু এইটো অসম চৰকাৰৰ কোনো দোষ নাই, দোষ নিদিওঁ। যাৰ দায়িত্বত আছে তেখেতসকলে ভালদৰে DTP কৰিব লাগে, ভালদৰে চোৱা চিতা কৰিব লাগে। কিন্তু অসম চৰকাৰক দোষ দিলে নহ'ব। অসম চৰকাৰে তেখেতসকলক কোৱা নাই, মানুহ হাৰেছমেণ্ট কৰাৰ কাৰণে কৰা নাই। ভাল সুবিধা জেগাত দিব লাগে। আপোনালোকে যেন আগত এনেকুৱা কৰিব নালাগে। যিবিলাকে NRC অহা নাই, NRCৰ যি লেটাৰ পঠাই দি আছে সেইবিলাক যদি অহা নাই, যদি পিছত মাতি পঠায় তেতিয়াহ'লে যেন সুবিধাজনক জেগাত আপোনালোকে দিয়ক।